ৰাতিপুৱা শুই উঠি ইহঁতৰ টিফিন বনোৱা হয়। টিফিন বনোৱাৰ পিছত মানুহজনৰো টিফিন বনোৱা হয়। তাৰপিছত ইহঁতি স্কুল যায়, মানুহজনো যায় অফিচলৈ। তাৰপিছত 10:30মান বজাৰ পৰা মানে মই নিজৰ কামখিনি আৰম্ভ কৰোঁ, কিন্তু মানুহজন 8:30 বজাত যায়। তো 8:30 বজাৰ যোৱাৰ পিছত মই 1 ঘণ্টা সময় ডেইলি মানে য়োগা কৰোঁ। য়োগা আজি মানে য়োগা কৰিলে ভিডিঅ' কৰি থাকিবলৈ মন নাযায়, কিন্তু আজি মই প্ৰণায়াম কেইটা ৰেকৰ্ড কৰিলোঁ আপোনালোকলৈ বুলি। আৰু এইকেইটা প্ৰণায়াম যদি আপুনি ডেইলি কৰে, আপোনাৰ মানে মাইণ্ডটো সদায় একদম ফ্ৰেছ হৈ থাকিব, আমাৰ ব্ৰিথিং ছিষ্টেমটো ভাল হৈ থাকে। তো মই প্ৰথমতে কৰিছিলোঁ কপালভাতি মই 10 মিনিটমান কৰোঁ। তেনেদৰে মানে আৰু 10 মিনিট মই ভাৱৰিটো কৰোঁ, 10 মিনিট অনুলোম বিলোম কৰোঁ, আৰু তাৰপিছত 10 মিনিট মই কৰোঁ ওমটোক উচ্চাৰণ কৰোঁ। তেনেধৰণে এইকেইটা কৰোঁ, আৰু লগতে আৰু প্ৰণায়াম আছে, মই লাহে লাহে আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম। আৰু য়োগাটো আচলতে ডেইলি কৰিব লাগে, মনটো ভাল হৈ থাকে, লগতে শৰীৰটোও ভাল হৈ থাকে, আৰু আমাৰ ব্ৰিথিং ছিষ্টেমটো ভাল হৈ থাকে। যিমান পাৰোঁ আমি য়োগা ডেইলি মানে ৰাতিপুৱা সময়ত বা গধূলি সময়ত কৰাটো বহুতেই প্ৰয়োজন হয়। আৰু এনেকুৱা নহয় যে আমি ঘৰৰ কাম ডেইলি কৰিছোঁ, য়োগা কৰিব কোনো প্ৰয়োজন নাই, সেইটো কথা নহয়। ঘৰৰ আমি গোটেই কামখিনি কৰাৰ পিছতো য়োগাটো আমাৰ বহুত মানে ইম্পৰ্টেণ্ট বস্তু হয় আমাৰ শৰীৰটো সুস্থকৈ ৰাখিবৰ কাৰণে। আৰু আমি কি হয়, মহিলাসকলে বেছিভাগেই ভাবোঁ যে আমি ঘৰৰ কামবোৰ কৰোঁৱেইচোন, বা ইটো সিটো কৰিয়ে থাকোঁ, তো য়োগাসনৰ আমাৰ প্ৰয়োজন নাই সেইবুলি ভাবোঁ। সেইটো কিন্তু বহুত ভুল ধাৰণা হয়। যিমান পাৰোঁ আমি য়োগা কৰিব লাগে।